হাই বন্ধুসকল, মই আজি আপোনালোকলৈ আৰু 10টা নতুন সাঁথৰ লৈ আহিছোঁ। আজিৰ প্ৰথম সাঁথৰটো হৈছে উৰিলে পখী মেলিলে পাখি, নামিলেও সি নজপাই পাখি, পেটে গিলে মানুহ জাতি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো যদি আপুনি জানে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৰাজাহাজ। আজিৰ দ্বিতীয় সাঁথৰটো হৈছে আই বুলিলে আঁতৰ হয়, বোপাই বুলিলে চাপে, এই দুই কি কোৱাচোন ভাই, ক'তনো সিহঁত থাকে। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ দুয়োটা উট। যদি আমি আই বুলি কওঁ তেতিয়াহ'লে উট দুটা আমাৰ দুটা উট দুইফালে আঁতৰ হৈ যায়, আৰু যদি বোপাই বুলি কওঁ দুটা উট লগ লাগি যায়। বন্ধুসকল, তৃতীয় সাঁথৰটো হৈছে ইফালে ঢাপ সিফালে ঢাপ, মাজত এটি খাল, তাতে বহি ঘূৰি ফুৰোঁ ইফাল সিফাল। বন্ধুসকল, যদি ইয়াৰ উত্তৰটো জানে আপুনি কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তাঁতশালৰ মাকো। আজিৰ চতুৰ্থ সাঁথৰটো হৈছে ইফালে পৰ্বত সিফালে পৰ্বত, মাজত কলি গাই চৰে, দুই পাহাৰে হেঁচা মাৰি ধৰিলে, মাজত কলি গাই মৰে। বন্ধুসকল, শুদ্ধ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে ওকণি। বন্ধুসকল, আজিৰ পঞ্চম সাঁথৰটো হৈছে আহি থাকে গৈ থাকে, মাত কথা নাই, এইটোনো কি বস্তু। বন্ধুসকল, এই বস্তুটো আগৰ দিনত বেছিকৈ ব্যৱহাৰ হৈছিল। যদি আপুনি জানে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিঠি। চিঠিটো আগৰ দিনত বেছিকৈ ব্যৱহাৰ হৈছিল, বৰ্তমান দিনত বহুত কমি আহিছে। নোহোৱা নহয়, ব্যৱহাৰ হৈ থাকে, কিন্তু বহুত আগৰ তুলনাত বহুত কম। বন্ধুসকল, আজিৰ 6 নম্বৰ সাঁথৰটো হৈছে আইৰ ডিঙিত বায়ে ধৰে, সাজে খোপে খাই পৰে, চেলেপ চেলেপ পৰে পানী, মেখেলাতে থয় সানি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাষত কলহ লৈ পানী অনা তিৰোতা। বন্ধুসকল, আজিৰ 7 নম্বৰ সাঁথৰটো হৈছে আকাশেদি উৰি যায়, পিছে নহয় খৰালি, থাপ মাৰি মাছ খায় নহয় কিন্তু বগলী, নুপুৰ নহয় কিন্তু ৰুণজুণ কৰে, বন্দুক নহয় সিটো চেপ ধৰি মাৰে। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শেৱালি জাল। বন্ধুসকল, 8 নম্বৰ সাঁথৰটো হৈছে এখন গাড়ীৰ 100 চকা, চুই দিলে হয় বেকা। বন্ধুসকল, একেবাৰে সহজ সাঁথৰ এইটো। আপুনি যদি জানে এইটো কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৰেলোৱা। কেৰেলোৱাক যদি লাৰি দিয়া যায় ই বেকা হৈ ৰাউণ্ড হৈ যায়। বন্ধুসকল, 9 নম্বৰ সাঁথৰটো হৈছে আহিছোঁ কাজত নকওঁ লাজত, আছো তাইৰ দুই ঠেঙৰ মাজত। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাই খিৰোৱা কৰিয়া। বন্ধুসকল, আজি আপোনালোকক এটা সাঁথৰ সুধিব বিচাৰিছোঁ। যিসকলে এই সাঁথৰটোৰ শুদ্ধ উত্তৰ দিব, অহা ভিডিঅ'ত তেওঁলোকৰ নামটো উল্লেখ কৰি দিম। সাঁথৰটো হৈছে যাৰ নাই আকাৰ সি নহ'লে হাহাকাৰ। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাব, হয়তো আপোনাৰো নামটো অহা ভিডিঅ'ত উল্লেখ হ'ব পাৰে। বন্ধুসকল, আজিলৈ ইমানতে।